ৰেপিড ইনফৰমেশ্যনৰ নতুন এপিছডত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ জিঅ'ৰ এটি নতুন অফাৰ 2021 বৰ্ষৰ ফেব্ৰুৱাৰী মাহত লঞ্চ কৰা এই নতুন অফাৰৰ বিষয়ে, য'ত পাব আপোনালোকে প্ৰত্যেক সপ্তাহত 10 জিবিকৈ ডাটা। ইয়াৰ বাবে আপোনালোকে মাই জিঅ' এপত গৈ ফান জ'নত যাব লাগিব। জ'নত যোৱাৰ লগে লগে তাত কিছুমান আপোনালোকক কুৱেশ্যন দিব। সেই কুৱেশ্যনবিলাক 6টা বা 9টা কুৱেশ্যন থাকে। সেই কুৱেশ্যনবিলাক আপোনালোকে সেই কুৱেশ্যনকেইটাৰ এনচাৰ কাৰেক্টলি যেতিয়া দিব, তেতিয়া প্ৰত্যেক সপ্তাহসমূহত আপোনালোকে পাৰ্টিচিপেট হ'ব পাৰিব লাকি ড্ৰত। আৰু যদি এবাৰ ভুলো হয় তেন্তে প্ৰত্যেক বাৰে বাৰে দিব পাৰিব। আৰু শেষত যেতিয়া গোটেইকেইটা এনচাৰ শুদ্ধ কৰিব ল'ব, তেতিয়া লাকি ড্ৰটোত পাৰ্টিচিপেট হৈ যাব। আৰু তাৰপিছত এসপ্তাহৰ মূৰত আপোনালোক যদি লাকি ইউজাৰ হয়, 10 জিবিকৈ ডাটা প্ৰত্যেক সপ্তাহৰ অন্তত আপোনালোকে পাই থাকিব। আজি ইমানেই আছিল ভিডিঅ'টোত। ধন্যবাদ।